তোমালৈ এখনি চিঠি। মই দুখিত বুলি ক'লেও তুমি হয়তো মোক খং কৰিবা। খবৰটো শুনিও ফোন কৰিবলৈ সময় নহ'লনে বুলি তুমি প্ৰশ্ন কৰিলেও আজি মোৰ ওচৰত কোনো উত্তৰ নাই। স্বাৰ্থপৰ যেন অনুভৱ কৰিলেও এবাৰলৈ তুমি উপলব্ধি কৰিবা মই যে তোমাৰ শৈশৱৰ বন্ধু। তোমাৰ দৰে আজিও মোক আঘাতে বিন্ধিছে। ব্যস্ততাৰ মাজতে তোমাৰ খবৰ ৰাখিছিলোঁ। তেতিয়া তুমি দিল্লীত আৰু তুমিও মোৰ খবৰ ৰাখিছিলা। এতিয়া তুমি ঘৰত আৰু মই মোৰ ব্যস্ততাৰে সেই আগৰ ঠাইতে আছোঁ। তথাপিও তোমাক পাহৰি যোৱা নাই। সেই আগৰ দৰে আজিও আছে জীয়াই আমাৰ বন্ধুত্ব। সিদিনা সন্ধিয়া ফোন কৰাৰ পাছৰে পৰা আৰু আমাৰ যোগাযোগ নহ'ল। তুমি অলপ পাছত ফোন কৰিম বুলি কোৱা আৰু মই অপেক্ষা কৰা এতিয়া সপোনৰ সিপাৰত। বন্ধু, তুমি হয়তো পাহৰি গৈছা, সেয়ে তোমালৈ বুলি অনুভৱৰ একলম আগবঢ়ালোঁ। জীৱন যুঁজত জয়ী হোৱাৰ উচ্চাকাংক্ষা, শৈশৱৰ ধেমেলীয়া দিনবোৰ সেমেকা হৈ পাৰ হৈ গ'ল আৰু আজি যৌৱনৰ মধুৰ ক্ষণবোৰ ভৱিষ্যতৰ সুখৰ সন্ধানত দিন ৰাতি একাকাৰ হৈ গ'ল। ঘৰখনৰ একমাত্ৰ ল'ৰাজন আৰু সংগ্ৰামী জীৱন যাত্ৰাৰ আৰম্ভণিৰে বয়সৰ কিমানটা যে বহাগ পাৰ হৈ গ'ল। থন থনকৈ ভাঙি গ'ল সতেজ সপোনবোৰ আৰু এতিয়া মাথো পৰি ৰ'ল নিথৰ হৈ। তোমাৰ বাবেই কেতিয়াবা আৱেগিক হৈ পৰে মোৰ হাতৰ কলমটো। নজনাকৈয়ে এটা এটা শব্দৰে গাঁঠি যাওঁ কতবাৰ যে বিষাদৰ মালা। নাপাতো বুলিও পাতি যোৱা কথাখিনিয়ে সোঁৱৰাই দিয়ে আজি সেই অতীত। তুমি সঁচাকৈয়ে আজিও বহুত ধুনীয়া। আৰু তুমি তেতিয়া সম্পৰ্কবোৰ জীয়াই ৰাখিবলৈ জানিছিলা। লাহে লাহে তুমি কাৰোবাৰ প্ৰেমত পৰিলা। আৰু তুমি এতিয়া প্ৰেমৰ অন্ধকাৰ পথৰ পথিক। আৱেগিক হৈ আগলৈ আৰু খোজ নিদিবা। কাইতে আৱৰা পথত যিদিনা পিছলি পৰিবা, সিদিনা ঘৰমুৱা হৈ দুখৰ চকুলোৰে ক্ষমা নিবিচাৰিবা। জীৱনৰ সৰ্বস্বখিনি হেৰাই যোৱাৰ প্ৰাকক্ষণত এবাৰ সাৱধানে নিজক প্ৰশ্ন কৰি চোৱা, কিমান শুদ্ধ পথৰ পৰা বিচলিত হৈ পৰিছে আজি। মাথো এটা সিদ্ধান্তৰ বলি হৈ তুমি যদি ভুল পথৰেই পথিক হোৱা, তেন্তে সেয়া তোমাৰ আৱেগিক ভাৱধাৰা। মাথো এবাৰ বিবেকৰে নিজক প্ৰশ্ন কৰি চোৱা। বন্ধু, তুমি হয়তো আজি অকণমান সলনি হৈ পৰিলা। মাত্ৰ কেইটামান মুহূৰ্তৰ কাৰণে তুমি পোৱা সেই আনন্দবোৰ, সেই সুখবোৰকেই ভৱিষ্যতৰ বহুত ডাঙৰ এটা সম্পদ হিচাপে লৈ ল'লা। হয়তো তুমি পাহৰি গৈছা শৈশৱৰ বন্ধুত্বৰ সেই কথাবোৰ। সেই সোণালী শৈশৱৰ স্মৃতিবোৰক যদি এবাৰ তুমি সোঁৱৰি চোৱা,